Daoseng rice. Rice. Daoseng rice. Daoseng rice. এতিয়া আমি বিয়া এখনত আছোঁ আৰু বিয়াত মই ভিডিঅ' নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু কৰিবলগীয়া হ'ল বিশেষ কাৰোবাক লগ পালোঁ কি খবৰ তাইক হঠাতে লগ পাই গৈছোঁ আজি বিয়াত ভবা নাছিলোঁ ইমান মানে ফ্ৰেণ্ড লগ পাই গৈছোঁ বহুত বেছি ভাল লাগিছে কি ক'ম বাৰু আৰু তোমাক লগ পাই বহুত বেছি মই তাইক দেখিছোঁ বাৰু ভিডিঅ'ত আজি লগ পালোঁ আৰু ভাল লাগিলে তাৰপিছত তাইৰ লগত কথা পাতিবলৈ আহিলোঁ আৰু কথা পাতি বিয়াত ভাল লাগিলে হোৱাৰ পিছত আমাৰ ফালে যাবা আৰু দেই একো নাই দিয়া দেখাব লাগিব ন ব্লগ দিনা ল'ৰা হ'লে ছোৱালী হ'লে সেইকেইটা দেখামেই বাৰু এই তাইক এতিয়া লগ পালোঁ আৰু ভাল লাগিলে আৰু গোটেইখিনি আমি ভিডিঅ' এটা কৰি লৈছোঁ দৰা কইনাৰ লগত মই ভিডিঅ'টো নবনাম কৰি পেলাই আকৌ বনালোঁ সেইটো কাৰণে কি হ'ল মানে ভিডিঅ' বনোৱা একো প্লেনিং নাছিলে কাৰণে প্ৰথম আৰম্ভণিৰ পৰা মই ভিডিঅ'টো নকৰিলোঁ মানে সেইটো কাৰণে এতিয়া আপোনালোকক প্ৰথম আৰম্ভণিৰ পৰা মই গেটখনৰ পৰা মানে এণ্ট্ৰিটো দেখাম এতিয়া মই আকৌ গেটখনলৈ গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে মানে মই কৰা নহ'ল পাছতে মাজতে ভাবিলোঁ তাহাঁতক লগ পাই পেলাই ভিডিঅ' কৰিলোঁ প্ৰথমতে ভবা নাছিলোঁ তো সেইটো কাৰণে দেখাই আছোঁ আপোনালোকক চাই থাকক এই এম্বুলেঞ্চখন আজিৰ দিনটোত দৰাই মানে অপেনিং কৰিছে গাঁৱৰ ৰাইজৰ সুবিধাৰ কাৰণে মানে গিফ্ট কৰিছে আৰু এক প্ৰকাৰে এইখন হৈছে গেটখন গোটেই গেটখনৰ মই এয়া দেখাই দিছোঁ আপোনালোকক ভিডিঅ'টো প্ৰথমতে সোমাই যাওঁতে দিয়া নহ'ল আৰু সেয়া গেটখনৰ আৰম্ভণি মানুহ ইমান ভিৰ মই বেছি ভিৰত মানে যাবলৈ হেৰি লাগিছে সেইটো কাৰণে অকণমানকৈ কৰিছোঁ আৰু এতিয়া কৰিব নোৱাৰিছোঁ আৰম্ভণিতে এইফালে আছে গণপতি বাপ্পা আৰু এইখন আমাৰ অসমীয়াৰ পৰিচয় এখন আছে শৰাই আৰু শৰাইৰ ওপৰত আছে তামোল পাণ এয়া গামোচা একদম মানে গ্ৰেণ্ড বিয়া আৰু একদম মই পেণ্ডেলটো অলপ দেখাই দিছোঁ ভিডিঅ' কৰিম বুলি ভবাই নাছিলোঁ কিন্তু কৰি দিলোঁ আৰু মানুহ লগ পোৱাৰ কাৰণে নহ'লে নকৰিলোঁ হয় মই আজি আৰু এতিয়া আমি খাবলৈ যাওঁ খোৱাখিনি আপোনালোকক দেখাই আছোঁ এতিয়া আমি সকলোৱে এনেদৰে গৈছোঁ মানে খাবৰ কাৰণে আৰু গৈ পেলাই মানে এনেদৰে আৰু ল'বলৈ গৈছোঁ আৰু চক মই খোৱাৰ ঘৰটো ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক কাপোৰটো দিলোঁ দুইখন প্লেট এতিয়া নিজে ল'বলৈ পাইছে কাৰণ মই ভিডিঅ' ধৰি আছোঁ আৰু এইফালে চবে লৈ আছে খানাখিনি লৈ লওঁ দেই এই প্লেটখন যাতে অলপ টেষ্ট কৰিব লাগে সেইকাৰণে টেষ্ট কৰিছোঁ আৰু প্লেন ৰাইচটো অকণমান লৈ লওঁ আৰু এইটো সমান নহয় যিমান যি খালেও ভাতটো দিয়ক পূৰা ডাবল লৈ লৈছোঁ আৰু মই উঠি নাহোঁ মানে কি হয় এইটো পনীৰ নেকি দিয়ক পনীৰটো মাই ফেভৰেট অল টাইম চব জাতৰে অলপ টেষ্ট কৰিছোঁ বিয়া হয় যেতিয়া আৰু স্পেচ থৈ আৰু লৈ আছোঁ গোটেইবিলাকে তাহাঁতিও লৈ আছোঁ গোটেই আমাৰ হিৰ'কেইটাও লৈ আছে দিয়ক মিঠাইটো পাছতে ল'ম নেকি লৈয়ে লওঁ আৰু ন ছাইডতে জেলেপি দি দিয়ক লৈ ল'লোঁ আইহঁতি খাই আছে পোৱালিটো ইহঁতকে লগ পালোঁ আৰু জইন কৰিছোঁ আমি শেষত সেইফালে তাহাঁতিও আহিছে খাবলৈ আৰু ইয়াত মই লৈ লৈছোঁ কেলৈ নেদেখাম আকৌ ইয়াত দেখাব নাই দিয়ে ইমান মৰম লগা তোক নেদেখায়নে বাহঁতক এৰি মই এওঁলোকৰ লগত জইন হ'লোঁ আৰু এওঁলোকে মোক ইয়ালৈ মাতাৰ কাৰণে মই ইয়াতে খালোঁহি আৰু খাই শেষ হোৱাৰ পাছতে মই দেখিলোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ কেইজনমান তেওঁলোকেও ভিডিঅ' কৰি আছে আহকচোন যাওঁ তেওঁলোকৰ ওচৰলৈ কথা পাতোগৈ অলপ ইউটিউবাৰক আকৌ মই ইউটিউবত ভিডিঅ' কৰি দিছোঁ দেই হাই হেল্ল' আকৌ এইফালে এজন আছে এয়া ইউটিউবাৰক মই আকৌ ইউটিউবত বেলেগকৈ উলিয়াই দিছোঁ মানে ভাল মোকে কৈছে নেকি এইফালে বৌ এগৰাকী আহিল আমাক ধুনীয়াকৈ ভিডিঅ' কৰি আছে তাহাঁতে ইউটিউবত মানে ভিডিঅ' কৰি আছে তাহাঁতক মই আকৌ ইউটিউবত উলিয়াবলৈ আকৌ মই কৰি দিছোঁ মোৰ মানে ভিডিঅ' মনে ভিডিঅ' বেয়া কাম হৈছে দেই কিন্তু এইটো বৰ ভালে আছে ভালে আছোঁ আৰু এয়া ভাল কাৰণে আহিছোঁ ঐ এখন এনেকৈ ভিডিঅ' এটা কৰি দিয়া আমাৰ গোটেইখিনিকে এনেকুৱাকৈ ভিডিঅ' এটা ভিডিঅ' মানে মানে আমাৰ
বহুতজন অলপ টেলেণ্টেড হয় ফটো মাৰিলে মানে প্ৰতিটো মুভমেণ্ট লৈ থ'ব নোৱাৰে এইটো ভিডিঅ' কৰি থৈ দিছে প্ৰতিটো মুভমেণ্ট লৈ থৈ দিছে শিকিছোঁ মানে এইবিলাক ইউটিউবৰ পৰা শিকিছোঁ আমি সৰু সুৰা যে গোটেইখিনি একদম কিবা এটা কৈ দিয়ক অঁ আমি এতিয়া থিয় হৈ আছোঁ ফটো মাৰিছোঁ চাবলৈ কৈ দিয়ক চেনেলটোৰ নাম কি ডাউচেং ডাইজ ডাউচেং গাইজ ডাউচেং ডাইজ ডাউচেং ডাইজ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি পাৰে কৰি দিব এই মই অসমীয়া কৈছিলে অঁ মানৱে আহিলে ডাউচেং ডাইজ মই একদম ভিডিঅ' নকৰোঁ বুলি ভবা ভিডিঅ' বনাইছোঁ দাদা সকলোৱে বাইদেউৰ চেনেলটো যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যদিহে আপোনালোকে ইউটিউবত চাই আছে আৰু যদিহে ফেচবুকত চাই আছে ফোন কৰি ল'ব আৰু বাইদেউক অকণমান আগবাঢ়ি যাবলৈ অকণমান সহায় কৰি দিয়ক আৰু অলপ এনজয় কৰি থাকক আৰু বাকীখিনি বাইদেউ গোটেইখিনি গাঁৱৰ কইনাৰ ভিডিঅ'ৰ ৰিচুৱেলখিনি পূৰা ভিডিঅ'ত এনেকুৱাকৈ দেখাই আছে মানে যি হ'ল আৰু ৰিচুৱেলবিলাক দেখাই আছে আকৌ এইফালে গোটেইবোৰ মই পুনৰবাৰ আপোনালোকক গোটেই বিয়াৰ নাজাৰাটো এবাৰ দেখাই দিছোঁ আৰু বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে আৰু বহুত ভাল লাগিলে আজি বহুত এনজয় কৰিলোঁ বহুত ভালো লাগিলে আৰু বহুতক লগ পালোঁ বিশেষকৈ ইউটিউবাৰসকলক লগ পাই ভাল লাগিলে থেংক ইউ